বাল গাড়ীখন কিনিলোঁ কাৰো খবৰ খাতিয়ে নাই দেই। ৰচোন লগৰকেইটালৈ ফোন কৰোঁ। হেল্ল' ৰাহুল, ক'ত আছ তই? এই গাড়ী এখন কিনিলোঁ, আহচোন চাই আহি কেনেকুৱা লাগিছে। কি আহিছ? আহ সোনকালে আৰু কয়চোন মোক গাড়ীখন কেনেকুৱা লাগিছে। বাপৰে বাপ, সোণাকণে গাড়ী কিনিম বুলি কৈছিলে, সঁচাকৈ কিনিয়ে পেলালেও। মোকনো কেতিয়া জানো এই দেউতাতে গাড়ীখন কিনি দিব। কৈ আছোঁ বাইক এখন লৈ দে, বাইক এখন লৈ দে, কিন্তু নাই মোৰ কথা নুশুনে। আজি তাৰ বাইকখন চাই আহি লওঁ ৰ, তাৰপাছত ময়ো বাইক কিনিবলৈ যাম। এতিয়া গৈ থাকোঁ পাই, তাৰ বাইকখন চাই আহোঁগৈচোন। ইটো দেখোন এতিয়ালৈকে আহিয়ে পোৱা নাই দেখোন, কিনো হৈছে বা। বা সোণাখন কি গাড়ী কিনি আনিছ বে তই, কি বম বাইক বে। দেখি কিবা এটা বৰ বেলেগ অনুভৱ হৈ গৈছে। তই ইমান পইচা ক'ত পালি হা? তোক কোনে কিনি দিলে এইখন বাইক? আৰে পাৰ্টনাৰ, তই নাজানো নেকি মোৰ দেউতাৰ পইচা অভাৱ নাই বুলি? আৰু দেউতাৰ পইচা কোনে খায়? সেইবাবে দেউতাক ক'লোঁ আৰু বাইক এখন কিনি দে, বম চালিয়া বাইক এখন। সেইবাবে কালি দেউতাই মোক লৈ গ'ল ডিলাৰলৈ, আৰু এইখন বাইক পচন্দ হৈ গ'ল, মই উঠাই দিলোঁ আৰু তোক ফোন কৰি মাতিলোঁ, তই গাড়ীখন চাহি কেনেকুৱা লাগিছে, আৰু তই চখ খাই গৈছ। চাচোন চা গাড়ীখন কেনেকুৱা লাগিছে চা। চাইছোঁ ৰ। তই বম চালিয়া বাইকে কিনিলি, কিন্তু বাইকখন মোৰ এটাই পচন্দ নহ'ল। বাইকখন চাপৰ বৰ চাপৰ, সেইটো বাবে মোৰ দিগদাৰ হ'ল। আৰে পাৰ্টনাৰ, তোৰ কেনেকৈ দিগদাৰ হ'ব? বাইকখন মইহে পচন্দ কৰিছোঁ, মইহে চলাম, আৰু চাপৰ হ'লে কি হ'ল? মই চলাই ভাল পাইছোঁ কাৰণে সেইকাৰণে কিনি আনিছোঁ। তোৰ তাৰপৰা কি হ'ল? তই এখন বাইক কিনি আনি দেখাচোন মোক। হ'ব, বেছি লেবেল মাৰিব নালাগে। তোৰ জোখৰ চাই ভাল বাইকে কিনি আনিছোঁ, কটীয়া চালা। আজি মই ঘৰলৈ গৈ দেউতাৰ লগত বাইক কিনিবলৈ যাম ডিলাৰলৈ। তোতকৈ ভাল পকৰ জোঙা বাইক এখন কিনি আনিম, গম পালি? তোক দেখুৱাম পিছত, অলপ পিছতকৈ ৰ ফোন কৰিম। যা কিনি আন, তাৰপিছত চাম। যামেইতো, ইয়াত ৰখি থাকিম নেকি? যা ঘটি খোৱা, যা কিনি আন যা। মোতকৈ চালিয়া বাইক কিনিব বোলে সি। যাচোন কেনেকুৱা পকৰ জোঙা বাইক কিনি আন, চাম, দেখা যাব। দেউতা এইফালে আহকচোন, এইফালে আহক। কি হ'ল ইমান চিঞৰি আছ যে? ৰ গৈছো। এতিয়া কচোন কি হ'ল? ইমান জোৰে জোৰে কিয় চিঞৰি আছিলি? সোণাকণৰ বাপেকে বাইক এখন লৈ দিলে তাক। আজি মোকো এখন বাইক লৈ দিব লাগিব আপুনি। ঐ ৰচোন ৰ, তই ইমান উধাটো খাই আহি যে মোক বাইক লাগে কৈছ। ৰাতিপুৱা যে শুই উঠিয়ে কিনি গৈছিলি, গৰুকেইটা বান্ধিলি? বান্ধগৈ যা। নেবান্ধো, যা। মোক বাইক লাগিবই, নহ'লে মই ভাত পানী একোকে নাখাওঁ আৰু। ঐ ঘৰত কাম কৰিব নোৱাৰ আকৌ বাইক লাগে? যা ঘৰৰ পৰা ওলাই যা, তই ওলাই যা। মায়ে থকা হ'লে আজি মোক কেনেকে নকলাহেঁতেন। বাইকখন এতিয়া মোক কোনে কিনি দিব? হ'ব, বেছি ইম'চনেল হৈ দেখাব নালাগে মোক এতিয়া। যা ঘৰৰ কাম কৰগৈ যা, কাইলৈ ৰাতিপুৱা বাইক কিনিবলৈ যাম, যা। সঁচা দেউতা, কাইলৈ মই বাইক কিনিম? তেতিয়াহ'লে মই আজি ঘৰত যিমান কাম আছে, গৰু ছাগলীৰ পৰা ধৰি চব বান্ধিম দেই। এতিয়া মই যাওঁ। এতিয়া সোণাকণ, তোক কাইলৈ ৰাতিপুৱা মই দেখাই আছো KTM 390 এডভেঞ্চাৰ। হেৰা দেখিছানে বাৰু তোমাৰ পিতেৰাৰ কাণ্ড? তুমি নোহোৱাৰ বাবে সি কান্দি তোমাৰ নাম লৈ মই এতিয়া তাক বাইক কিনি দিব লাগে। এতিয়া কাইলৈ ৰাতিপুৱা মই বাইক কিনি দিম বুলি ক'লে এতিয়া কিনি দিবই লাগিব, নহ'লেতো মোক সি কাই দিব কলিজা। দেউতা আজি বাইক কিনিবলৈ যোৱা কথা আছে নহয়, হৈছে নাই আপোনাৰ ওলাই? আহক আকৌ বাইক কিনিবলৈ যাওঁ। আজি বাপেকে সোণাকণক দেখাই দিম KTM 390 এডভেঞ্চাৰ। লৈ আহিম আজি, তাক দেখুৱাম। তাৰ বেছি লেভেল হৈছে, তাৰ ক'ত চাপৰ বাইকখন কিনি আনিছে আৰু লেবেল মাৰি আছে। আজি দেখাম ৰ মোৰ বাইকখন। দেউতা আহক আকৌ আপুনি। আপোনাৰ ওলাওঁতে ইমান দেৰি লাগিছেনে? গৈছো ৰ গৈছো ৰ, অলপমান ধৈৰ্য ধৰ। তাৰ আজি বাইক কিনিবলৈ যামতো, তাৰ ততেই নাইকিয়া হৈছে। বাইক কিনিবলৈ ওলাইছ যে, গৰু ছাগলীকেইটা বান্ধিলি আৰু পানী চানী খোৱালি নাই? দেউতা আপুনি গমেই নাপায়, আজি বাইক কিনিবলৈ যোৱাৰ আশাত মই গৰু ছাগলী চব একেবাৰে নদীৰ পাৰত এৰাল দি থৈ আহিছো। সিহঁতক আজি দুপৰীয়া পানী নোখোৱালেই হ'ব, সিহঁতে নদীৰ পৰা নিজে পানী খাব আজি। বা তাৰ আইডিয়াৰ চোৱা, আজি মানে বাইক কিনিবলৈ সি যাবই মানে। ব'ল তেতিয়াহ'লে যাওঁ, ব'ল সোনকালে বাইক কিনিবলৈ যাওঁ, ব'ল। ব'লক দেউতা, ব'লক। আপুনি আৰু কথা কয়, ব'লক। ব'ল আহি দেখাব লাগে, ব'ল।
বা দেউতা ইমান ধুনীয়া ধুনীয়া বাইক দেউতা এখন লৈ লওঁ লাগিছে মই থাকিবই পৰা নাই দেউতা মই ৰখিব নোৱাৰো আৰু বলক ভিতৰলৈ যাওঁচোন বলক ভিতৰত চাগে আৰু ধুনীয়া ধুনীয়া বাইক আছে ইছ সি ধুনীয়া ধুনীয়া বাইক দেখি ৰ'বই পোৱা নাই কিন্তু ইয়াৰ দাম কিমান তই সেইটো গম পাইছ নাই বাপেৰৰ পইচা গছ আছে মানে তোক কিমান ধুনীয়া ধুনীয়া বাইক কিনি দিবলৈ হা এই বল ভিতৰলৈ যাওঁ বল বলক দেউতা বলক বা বৰ ধুনীয়া ধুনীয়া বাইক দেউতা মই KTM 390 এডভেঞ্চাৰ এখন ল'ম ঐ তই যে সেইখন বাইক ল'বি সেইখনৰ দাম কিমান তই জাননে নাজানো দেউতা আপুনি মোক লৈ দিব লাগিবই সেইখনকে ল'ম নহ'লে মই নলওঁ বেলেগ বাইক আৰু তেতিয়াহ'লে গাড়ী ডিলাৰৰ মালিকক মাত সোনকালে মাতিছোঁ ৰ'ব দেউতা মাতিছোঁ ৰ'ব ঐ পাৰ্টনাৰ এইফালে আছো এইফালে আমি বাইক কিনিবলৈ আহিছোঁ দেখা নাই নেকি সোধ পোছ কৰিব লাগে নাই এইফালে অঁ দাদা আপুনি কোনখন বাইক চাইছে কওকচোন মোক মই KTM 390 এডভেঞ্চাৰ এখন ল'ম বুলি ভাবিছোঁ সেইখনৰ দাম কিমান আৰু সেইখন আছে নাই অঁ দাদা আছে আপোনাৰ মন পচন্দৰ বাইকখনেই আছে ইয়াত আপুনি যোনখনেই ল'ব বিচাৰে সেইখনেই ল'ব পাৰিব আপুনি পিছে ভাইটি কোৱাচোন বাইকখনৰ দাম কিমান বাইকখনৰ দাম আপুনি যদি কেছত ল'ব বিচাৰে আপোনাৰ মোটামুটি 2 লাখমান পৰি যাব অঁ ব'লা তেতিয়াহ'লে কাগজ পাতি কৰিবা ব'লা বাইকখন লৈ ঘৰলৈ যাওঁ সোনকালে দাদা সোনকাল কৰক তেতিয়াহ'লে সোনকাল কৰক কাগজ পাতি কৰক বলক অঁ দাদা ব'লক তেতিয়াহ'লে কাগজ পাতি কৰোঁগৈ ব'লক বা বাইকখন চলাই বৰ ভাল লাগিছে পাহৰিলোৱে নহয় চুনাকণক ফোন কৰিবলৈ আছেই দেখোন বাইক কিনাৰ কথা এটা কোৱাই নাই নহয় ফোন এটা কৰোঁ ৰ হেল্ল' চুনাকণ এই KTM 390 এডভেঞ্চাৰ লৈ আহিলোঁ চাহি আকৌ তোৰ চাপৰ বাইকখনতকৈ মোৰ পকজোঙা ওখ বাইকখন মজা লাগিছে দেখি চাহি কি আহিছ তই আহি পালেহি আহিলি সুদা হাতেহে আহিলি তোৰ বাইকখন লওঁতে একো নোখোৱালি মোৰ বাইকখন লওঁতে তই চাবলৈ আহিলি লগত মিঠাই চিঠাই লৈ আহিব পাৰ নাই হা ৰাম মই আহি পাইছিলোঁহে তাৰ কথা লেকচাৰ চোৱা তাই বাইক লৈছে আকৌ সি পাৰ্টি খুৱাব লাগে আকৌ মই তাক পাৰ্টি খুৱাব লাগে তাক আকৌ মই মিঠাই চিঠাই কিনি আনিব লাগে দোকানৰ পৰা তাক খুৱাবলৈ বাপা তোৰ কথা মানিছোঁ আৰু দেই বদমাছ চালা মোৰ বাইকখন এলা পোচা বাইক নহয় তোৰ চাপৰ কটীয়া বাইকখনতকৈ মোৰ এখন বহুত ওপৰত 2 লাখ টকা দি আনিছোঁ 2 লাখ টকা দি কিনি আনিছোঁ বে আৰু তোক এইখন চাবলৈ মাতিছোঁ যে তোৰ এইখন কপাল বুলি ভাব কপাল তাৰ কথা শুনা তোৰ টকজোঙা বাইকখন মই নেচাহে থাকিব পাৰিছোঁ যাংগৈ যা তোৰ লগত কোনে কথা পাতি থাকে যা কটীয়া চালা যা তোৰ লগত কোনে কথা পাতে যা এতিয়া ময়ো যাংগৈ মোৰ গাৰ্লফ্ৰেণ্ডক মোৰ পকজোঙা বাইকখনত উঠাব লাগিব ন এতিয়া যাওঁ তাইক অলপ ফুৰাই আনোগৈ